পলা কালি মই পুৱা ভাগৰ সপোন এটা দেখিলো কি সপোন মোৰ মাৰ ডাঙৰ বেমাৰ এটা হোৱা সপোন দেখিলো ঐ ৰাতিপুৱা দেখা সপোন কিন্তু ফলিয়াই যায় ঐ তেন্তে কি হ'ব এতিয়া মোৰ মই তোৰ লগত আছো ভাই চিন্তা নকৰিবি ঐ বল বল তাতে বহি লওঁ বল বল কৰোণা ভাইৰাছৰ ফলত বহুত মানুহ মৰিছে হয় দে কি যে আহিলে মায়ে যে কি আনিব দিছিলে শ্লিপখন চাই লওঁ আলু পিঁয়াজ দালি আটা দোকানলৈ যাওঁ বল যাওঁ কোন আহিছে হেল্ল' ভণ্টি ক দাদা মাৰ গাটো বহুত বেয়া সোনকালে ঘৰতে আছে গৈ আছো ৰ কি হ'ল ঐ মাৰ বেমাৰ বোলে বলচোন তয়ো মোৰ কাম আছে যাব নোৱাৰিম মই বেয়া নাপাবি প্লিজ বল না নাই মই নোৱাৰিম মই চৰি বেয়া নাপাবি ৰ পলাশলৈকে ফোন এটা কৰো হেল্ল' পলাশ ক ঐ আছোন আমাৰ ঘৰলৈ মাৰ ডাঙৰ অসুখ হৈছে মই কি কৰো ভাবিয়ে পোৱা নাই ৰক্তি মই এতিয়া যাব নোৱাৰিম হ'ব দে চৰি বেয়া নাপাবি হ'ব দে নাপাওঁ বিপদৰ সময়ত কাকো পাবলৈ নাই নিজকে নিষ্ঠুৰ বন্ধু বুলি হেল্ল' ভণ্টি ক আমাৰ ঘৰ পাইছোগে আৰু দাদা মাক উঠালো কি হ'ল ও গানেতি গুয়ানা হাত মোলাই দিয়ানা নমস্কাৰ আজি আমি আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আগবঢ়ালো নিশ্চয় আপোনালোকে চাই মনোৰঞ্জন লাভ কৰিছে আমি ইমান ভালকে বনাব পৰা নাই কেনেকুৱা হৈছে আমি নাজানো আপোনালোকে কমেণ্টত জনাব কেনেকুৱা হৈছে আমি প্ৰথম ট্ৰাই কৰিলো এটা ভিডিঅ' আপোনালোকে নিশ্চয় ভাল পাইছে চাগে আৰু আমাক আগলৈ আৰু ছাপোৰ্ট কৰিব মৰম চেনেহ কৰি যাব আমি আগলৈ আপোনালোকৰ মাজলৈ আৰু ভিডিঅ' আগবঢ়াই যাম আৰু লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো বজাই দিবলৈ একদম যাব পাৰিব আৰু আজিলৈ আহিছোঁ বাই জয় আই ধুনীয়া ল'ৰাটোৰ কিনো